নমস্কাৰ আজি 11 জানুৱাৰী অসমৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ঠাই কিছু খবৰ চেনেলটোলৈ নতুন যদি সাবস্ক্ৰাইব কৰি ভিডিঅটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ বন্ধুবৰ্গলৈ কাজিৰঙাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ আৰু প্ৰকল্প ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা অঞ্চলত এটা ডাঙৰ উন্নয়নমূলক প্ৰকল্প ভিত্তিত স্তম্ভ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পই পৰ্যটন যোগাযোগ ব্যৱস্থা আৰু স্থানীয় অৰ্থনীতি শক্তিশালী কৰিব 2024 বিধানসভা নিৰ্বাচনৰ আগতে এই ভ্ৰমণক বিজেপিৰ এক ডাঙৰ ৰাজনৈতিক পদক্ষেপ হিচাপে চোৱা হৈছে এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বদনাম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ক তীব্ৰ ভাষাত সমালোচনা কৰিছে সীমান্ত অনুপ্ৰৱেশ কৰা আইন শৃংখল বিষয়ে দুয়োটাৰে মাজত বাকযুদ্ধ বৃদ্ধি পাইছে এই বিতৰ্কে উত্তৰ পূবৰ ৰাজনীতিত নতুন তাপ সৃষ্টি কৰিছে আহি পৰিছে আন এটা ব্ৰেকিং নিউজ ভোটাৰ তালিকাত বাহিৰাগত ভোটাৰৰ অভিযোগ অসম জাতীয় পৰিষদ এজিপি আৰু অন্য কেইবাটাও দলে অভিযোগ তুলিছে যে অন্য ৰাজ্যৰ লোকৰ নাম অসমত ভোটাৰ তালিকাত সংযোগ কৰা হৈছে এই বিষয়ে নিৰ্বাচন আয়োগক তদন্ত কৰিবলৈ দাবী কৰা হৈছে এই বিষয়টো 2024 নিৰ্বাচনৰ আগতে ডাঙৰ ৰাজনৈতিক ইচ্ছু হৈ উঠিছে এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ শ্ৰমিক যোজনা আৰু চাহ বাগিচাৰ ৰাজনীতি অসম চৰকাৰে চাহ বাগিচা শ্ৰমিকসকলৰ বাবে নতুন শ্ৰমিক যোজনা আৰম্ভ কৰিছে দেৱান চাহ বাগিচা প্ৰথমে এই যোজনা পৰীক্ষামূলক প্ৰয়োগ কৰা হৈছে মজুৰি স্বাস্থ্য বাসগৃহ আৰু সামাজিক সুৰক্ষাৰ কথা যোজনাত অন্তৰ্ভুক্ত হয় চাহ জনগোষ্ঠীৰ ভোট বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ বুলি ৰাজনৈতিক মহলে কয় এই মুহূৰ্তত আহি পৰিছে আনটো ব্ৰেকিং মহিলা স্বনিযুক্তি আৰু ৰাজনৈতিক কৌশল নিৰ্বাচনৰ আগতে অসম চৰকাৰে মহিলা স্বনিযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিছে আত্মসহায়ক গোটসমূহৰ ঋণ প্ৰশিক্ষণ আৰু বজাৰ সংযোগ দিয়া হৈছে মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবলৈ এই পদক্ষেপ বুলি বিৰোধীয়ে মন্তব্য কৰিছে আহি পৰিছে আনটো ব্ৰেকিং লাখপতি দিদি লক্ষ্য আৰু যোজনা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMUAৰ অধীনত 40 লাখ মহিলাক লাখপতি দিদি বনোৱা হৈছে এই যোজনাই গ্ৰাম্য মহিলাৰ ৰাজনৈতিক সমৰ্থন শক্তিশালী কৰিব বুলি চৰকাৰৰ আশা দিব ওলাইছো আনটো খবৰ বিজেপিত ডাঙৰ ভাঙোন ৰাজেন গোহাঁই পদত্যাগ 4 বছৰীয়া সাংসদ ৰাজেন গোহাঁই বিজেপি ত্যাগ কৰাটো ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ ঘটনাৰূপে দেখা গৈছে তেওঁ দলৰ ভিতৰত অসন্তুষ্টিৰ কথা উল্লেখ কৰিছে এই ঘটনাই বিজেপিৰ ভিতৰত আহুকালৰ ইংগিত দিবলৈ আহিছো কেইটামান দেশ বিদেশৰ খবৰ দেশৰ বহু চহৰত বায়ু দূষণৰ গুৰুত্ব নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰেমত মাত্ৰ 67খন চহৰ অন্তৰ্ভুক্ত ITI মাদ্ৰাছাত প্ৰাণ শক্তি সুপাৰ কম্পিউটাৰ আৰম্ভ দেশীয় প্ৰযুক্তিৰ ডাঙৰ সফলতা গৃহমন্ত্ৰী অমিত শ্বাহ ড্ৰাগছ বিৰোধী বৈঠক ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে ৰাষ্ট্ৰব্যাপী অভিযান জোৰদাৰ ভাৰত সীমান্তত এজন চীনা নাগৰিক গ্ৰেপ্তাৰ অবৈধভাৱে দেশত প্ৰৱেশৰ চেষ্টা NSA মন্তব্য কৰিছে ভাৰত বিশ্বৰ সংকটৰ মাজতো দ্ৰুতগতিত আগবাঢ়িব RBI গভৰ্ণৰ কান্ত দাসৰ মন্তব্য ভাৰত নিয়মিত ভিত্তিক বিশ্ব অৰ্থনীতিৰ সমৰ্থন কৰে কিছু পৰৱৰ্তী ৰাজনৈতিক খবৰলৈ বিজেপি এৰি কংগ্ৰেছ বা অন্য দললৈ যোৱা নেতাসকল ৰাজেন গোহাঁইৰ লগতে কেইবাজনো নেতা বিজেপি এৰি কংগ্ৰেছ বা আঞ্চলিক দললৈ যোগদান কৰাৰ সম্ভাৱনা হৈ পৰিছে এই প্ৰৱণতাই 2024 নিৰ্বাচনৰ আগতে বিজেপিৰ বাবে চিন্তনৰ কাৰণ হৈ পৰিছে অখিল গগৈ আৰু বিৰোধী ৰাজনীতিৰ বিৰুদ্ধে নেতা অখিল গগৈ চৰকাৰৰ ওপৰত ভোটৰ তালিকা ভূমি উচ্ছেদ আৰু গণতান্ত্ৰিক অধিকাৰৰ হ্ৰাসৰ অভিযোগ তুলিছে তেওঁ গ্ৰাম্য অঞ্চল আৰু ছাত্ৰ যুৱ সমাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাইছে উচ্ছেদ আৰু অভিযান আৰু চৰকাৰৰ স্পষ্টীকৰণ অসম চৰকাৰে অবৈধ দখলৰ বিৰুদ্ধে অভিযান চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে ভাৰতীয় আৰু অসমীয়া নাগৰিকক ক্ষতি কৰা নহ'ব কিন্তু বিৰোধীয়ে কয় যে এই অভিযান ৰাজনৈতিক উদ্দেশ্য আপুনি এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰক যাতে নিত্য সকলোতকৈ আগত ভিডিঅ'সমূহ পাই থাকে